আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আজি আমি আহিলো জাগিৰোডৰ জোনবিল মেলাত। অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগিৰোডৰ পৰা উত্তৰে 3 কিলোমিটাৰ দূৰত্বত আৰু গুৱাহাটীৰ পৰা 32 কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত মেলাটো হয় সেইকাৰণে মেলাটোৰ নাম জোনবিল মেলা বুলি কয়। মাঘ বিহুৰ পিছৰ সপ্তাহতেই মেলাটো আৰম্ভ হয়। মেলা 3 দিনমান থাকে। পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য বৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠী লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। পাহাৰ ভৈয়ামৰ জনগোষ্ঠীয় লোকৰ মধুৰ সম্পৰ্ক গঢ়া এই জোনবিল মেলাৰ আগমনৰ লগে লগে আজিও নগাঁও মৰিগাঁওবাসীৰ মন আনন্দিত হয়। মেলালৈ আহি পেলাই বহুত ভাল লাগিলে, বহুত কিবা কিবি দেখিলোঁ আৰু এতিয়া গুচি যাম আৰু। আল্লাহ হাফিজ।